নমস্কাৰ অনিমাৰ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চকলেট কেকৰ এটা ৰেচিপি। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেকটো বনোৱাৰ বাবে মই লৈ লৈছোঁ ময়দা 1 কাপ আৰু এয়া লৈ লৈছোঁ কোকো পাউডাৰ আধা কাপ, এয়া লৈ লৈছোঁ 1 কাপ গাখীৰ আৰু 1 কাপ লৈ লৈছোঁ ৰিফাইন তেল আৰু এয়া চেনি গুড়ি কৰি লৈছোঁ আৰু এয়া লৈ লৈছোঁ বেকিং পাউডাৰ আৰু ডিম লৈ লৈছোঁ 4টা। মই এয়া এটা বাটি লৈ লৈছোঁ। ইয়াতে মই ডিমকেইটা ভাঙি ল'ম। এয়া ডিমকেইটা মোৰ ভাঙি লোৱা হৈ গ'ল। এতিয়া মই ফেটি ল'ম এনেদৰে। আপোনালোকে চামুচেৰেও কৰিব পাৰে। এয়া মোৰ ডিমকেইটা ফেটি লোৱা হৈ গ'ল। মই এতিয়া চেনিখিনি দি দিছোঁ। মই ইয়াতে চেনিখিনি পাউডাৰ কৰি ৰাখিছিলোঁ। আপোনালোকে এনেদৰেও চেনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু অলপ বেছি সময় এনেদৰে ফেটাব লাগিব। এনেদৰে মই বাকী চেনিখিনিও দি দিছোঁ আৰু এনেদৰে ফেটি লৈছোঁ। 5 মিনিটমান ফেটি লোৱাৰ পিছত এনেকুৱা হৈছে। এতিয়া মই ইয়াতে ৰিফাইন তেলখিনি দি দিম। আপোনালোকে ৰিফাইন তেলৰ সলনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এনেদৰে পুনৰ মই 2 মিনিটৰ বাবে ফেটি ল'ম। এয়া মোৰ চেনি আৰু ৰিফাইন ফেটি লোৱা হৈ গ'ল। মই এতিয়া ইয়াতে দি দিম 1 কাপ ময়দা আৰু এয়া দি দিছোঁ আধা কাপ কোকো পাউডাৰ আৰু 1 চামুচ দি দিছোঁ মই কফি পাউডাৰ আৰু এয়া দি দিছোঁ বেকিং পাউডাৰ। মই বেকিং পাউডাৰ ইয়াতে 1.5 চামুচ ব্যৱহাৰ কৰিছোঁ। বেকিং সোডা ব্যৱহাৰ কৰা নাই মই। এতিয়া এইখিনি মই চালনীখনেৰে ভালদৰে চালি লৈছোঁ। এইখিনি চালি লোৱাৰ পিছত মই ভালদৰে মিক্স কৰি ল'ম। এয়া অলপ সময় মিক্স কৰাৰ পিছত মই গাখীৰ অলপ অলপকৈ দি দিম। গোটেইখিনি গাখীৰ মই প্ৰথমেই ব্যৱহাৰ নকৰোঁ। এয়া আধা কাপ গাখীৰ দি লৈছোঁ আৰু এনেদৰে লৰাই লৈছোঁ। এয়া মই পুনৰ আৰু অলপ গাখীৰ দি দিছোঁ। এতিয়া মই 6-7 মিনিটমান এনেদৰে ফেটি ল'লোঁ। এয়া দেখিব পাৰিছে মিক্সাৰটো এনেকুৱা হৈছে। ইয়াতকৈ পাতল কৰিব নালাগে বা ইয়াতকৈ ডাঠো কৰিব নালাগে। এই কেকৰ বেটাৰখিনি মোৰ ফেটি লোৱা হৈ গ'ল। মই এতিয়া কেক বনোৱা চচপেনটো লৈ লৈছোঁ আৰু এয়া লৈ লৈছোঁ বাটাৰ পেপাৰ। আপোনালোকৰ ঘৰত বাটাৰ পেপাৰ নাথাকিলে নৰ্মেল বগা কাগজো ব্যৱহাৰ কৰিব পাৰে। মই এনেদৰে পেপাৰটো ভাঙি লৈছোঁ। এয়া দেখিব পাৰিছে। এনেদৰে ভাঙি লৈ মই চচপেনটোৰ চেণ্টাৰৰ পৰা এনেদৰে কাটি ল'ম। তেতিয়াহ'লে সমান হৈ যাব, সৰু ডাঙৰ নহয়। এয়া মোৰ কাটি লোৱা হৈ গ'ল। এয়া পেপাৰটো কাটি লোৱা হৈ গ'ল। মই ইয়াতে এখন ব্ৰাছৰ সহায়েৰে তেল লগাই ল'ম। এয়া মই চাৰিওফালে তেলখিনি লগাই লৈছোঁ ধুনীয়াকৈ। এতিয়া মই পেপাৰটো ভিতৰত বহাই দিম। এতিয়া মই কেকৰ বেটাৰখিনি ঢালি দিম। এয়া কেকৰ বেটাৰখিনি মই ছেট হ'বৰ কাৰণে এনেদৰে ওপৰ তল কৰি দিম। এয়া দেখিব পাৰিছে।
এতিয়া মই অভেনটো প্ৰি হিটৰ কাৰণে ৰাখি দিছোঁ 180 ডিগ্ৰীত। এয়া 180 ডিগ্ৰী হৈ গৈছে, দেখিব পাৰিছে। মই এতিয়া অভেনটো খুলি ল'ম আৰু এইডাল ষ্টেণ্ড ব্যৱহাৰ কৰিম। আৰু এতিয়া কেকৰ চচপেনটো মই ভিতৰত বহাই দিছোঁ। এতিয়া অভেনটো মই 25 মিনিটৰ বাবে সেট কৰি ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া 11 মিনিট 15 ছেকেণ্ড বাকী আছে। এয়া 1 মিনিট বাকী আছে। এতিয়া মই কুল হ'বলৈ দিছোঁ আৰু এতিয়া মই অভেনটো খুলি লৈছোঁ। এয়া মই চচপেনটো এতিয়া নমাইছোঁ, কেকটো হৈয়ে গ'ল। এতিয়া মই চাম কেকটো হৈছেনে নাই ভিতৰত। এনেধৰণে এটা কাটা চামুচ লৈছোঁ আৰু এয়া সোমোৱাই দিছোঁ। চামুচখনত একো লগা নাই, গতিকে গম পালোঁ যে কেকটো হৈ গৈছে। এতিয়া মই কেকটো অলপ ঠাণ্ডা হোৱাৰ পিছত এনেদৰে চাৰিওফালে চুৰি এখনেৰে খুলি লৈছোঁ আৰু এয়া এনেদৰে তল কৰি দিছোঁ। এয়া মোৰ কেকটো ধুনীয়াকৈ ওলাই আহিছে। এতিয়া মই পেপাৰখন খুলি ল'ম। এয়া দেখিব পাৰিছে কেকটো তলফালেও ধুনীয়াকৈ হৈ আহিছে। এয়া মোৰ কেকটো ৰেডি হৈ গৈছে, দেখিব পাৰিছে খুব ধুনীয়া হৈছে। মই এতিয়া কেকটো কাটি চাম ভিতৰত কেনেকুৱা হৈছে। এয়া দেখিব পাইছে কেকটো খুব ধুনীয়া হৈছে, স্পঞ্জি হৈছে। আপোনালোকে এনেধৰণেৰে ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।